আসসালামু আলাইকুম। হাই ফ্ৰেণ্ডছ, মই আজি এটা ভিডিঅ' আনিলোঁ। আগতে ভিডিঅ' দিয়া গৈছে, কিন্তু সেইবোৰ মোৰ ৰেচিপিৰ পিকচাৰ ভিডিঅ' তেনেকৈ দিয়া গৈছে। এতিয়া আজি ৰেচিপি এটা বনাব ভাবিলোঁ। বহুতে কয় তুমি ৰান্ধি ভাল পোৱা। আগতে মোৰ ফেচবুকতো আছে মাছুমা বেগম বুলি, ফেচবুকতো ৰেচিপি কিছুমান বনাই দিছিলোঁ। বনাই ভাল পাওঁ বা পিকচাৰ তুলিও ভাল পাওঁ, ৰেচিপি পিকচাৰ দিও ভাল পাওঁ তেনেকৈ। তাৰপিছত এতিয়া আজি বনালোঁ মাংসৰ লগত কল পচলা আৰু পিঠাগুড়ি ৰেচিপি। মাংসখিনি মছলা পাতিৰে ভালদৰে বহাই দিলোঁ, কাৰণ মই ফাৰ্ষ্ট টাইম বনাইছোঁ। ইমান আগৰ অভিজ্ঞতাও নাই ৰেচিপি ভিডিঅ' কৰি সেনেকৈ দিয়া। তাৰপিছত আপোনালোকে যাতে বেয়া নাপায়, ফাৰ্ষ্ট টাইম বনাইছোঁ। ইমান ভালদৰে সজাই পৰাই দেখাব পৰা নাই। এইখিনি ভালদৰে বনাই ল'লোঁ, বনাই ভালদৰে হুইচেল মাৰি লৈছোঁ। কেইটামান হুইচেল মাৰি সিজি গৈছে। এইখিনি ইয়াত আমি শেষত পিঠাগুড়ি চাউলৰ গুড়ি দিব লাগিব। চাউলৰ গুড়িখিনি মই আগতে ৰেডি কৰি লৈছোঁ। ভালদৰে ভাজি লৈ এমুঠিমান চাউলৰ গুড়ি ভাজিলে ইয়াত কুহুমীয়া গৰম পানীৰে এইখিনি লিকুইড বনাই ল'লোঁ, কাৰণ দিয়াৰ সময়ত এইখিনি সহজ হ'ব। তাৰপিছত এইখিনি ভালদৰে লাৰি ল'লোঁ। লাৰি লৈ এইখিনি লিকুইড বনাই থৈ দিম। গোট নোখোৱাৰ কাৰণে কুহুমীয়া পানীৰে এইখিনি ভালদৰে লৰাই দি আছোঁ। তাৰপিছত পচলাখিনি ভালদৰে ধুই মেলি কাটি লৈ ইয়াত মাংসখিনিৰ লগত হুইচেল মাৰি ল'লোঁ। আগতেতো হুইচেল মাৰি লৈছোঁ, মাংসখিনি সিজাই লৈছোঁ। তাৰপিছত এইখিনি তাত দি কেৰাহী এটাত দি দিলোঁ, কাৰণ কেৰাহীত লাৰিবও ভাল হয়। কেৰাহীত দিলে লাৰিবৰ কাৰণে দিগদাৰ নহয়। তাৰপিছত এইখিনি কম জুই দি চিমত দিওঁ, এবাৰ বঢ়াই দিওঁ, সেনেকৈ ভালদৰে লাৰিছোঁ। ইয়াত লিকুইডখিনি এতিয়া পেলাই দিম। লিকুইডখিনি দিয়াৰ সময়ত আকৌ দুই এবাৰ লাৰি লৈছোঁ, কাৰণ গোট খাই যাব চাউলৰ গুড়িখিনি। পেলাই দিলোঁ। তাৰপিছত এতিয়া ভালদৰে লাৰি মেলি এইখিনি আকৌ কম জুইত দি থওঁ। চাই থাকক বাৰু ভিডিঅ'টো। ফাৰ্ষ্ট টাইম বনাইছোঁ, ইমান অভিজ্ঞতাও নাই। তাৰপিছত এইখিনি ভালদৰে লাৰি মেলি ইয়াত যিখিনি আমাৰ পিঁয়াজৰ পাতৰ, যিটো ঘৰত ৰোৱা যায় পিঁয়াজটোৰ পাতৰ গুড়ি কুমলীয়াখিনি, সেইখিনি সৰু সৰুকৈ কাটি দিছোঁ। বহুত টেষ্ট হয় ৰেচিপিটো, খাবলৈও বহুত সোৱাদ লগা হয়, কাৰণ ঘৰুৱা বস্তু যিহেতু। হৈ গ'ল, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব।